হৈছে মোৰ নতুন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হঠাতে মই ডুমডুমা যাবলগীয়া হ'ল। বেটাৰ গাটো ভাল নহয়, পূৰা কান্দিলে। এয়া চকচোন কি উঠিছে, এইবোৰ সৰু সৰু ফুহাৰ নিচিনা উঠিছে। হোমিঅ'পেথিকতে লৈ গৈছিলোঁ, এইটো দৰৱ দিছে আৰু কিবা গুটি দৰৱ দিছে। তাৰপিছত তাৰপৰা মই এইটো কলগেট লৈ আনিছোঁ। ডক্টৰে ভাল বুলি কৈছে সৰু ল'ৰা ছোৱালীৰ কাৰণে, লৈ আনিলোঁ আজি। ইমান ধুনীয়াকৈ তুমি গাড়ী ধৰিছা পূজা কৰিবলৈ। ককাও ধুনীয়াকৈ ধৰিছে। গাড়ী বেলেগত চলাই নাজানে, ঘৰতে পূজা কৰিব লাগিব। ধোৱা ধোৱা ধোৱা, অকণি অকণি গাড়ীবোৰ ধুলা নে? ধুই হ'লগৈ। পূজা বেলেগত নাযায় নে, ঘৰতে পূজা কৰিবা? আমাৰ ঘৰতে ধোৱা ধোৱা। ধোৱা আকৌ। চফা হৈছেনে? আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায়, প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ বিশ্বকৰ্মা পূজা পাতিবলৈ নাপাতে বাৰু। আমাৰ এনেই নিয়মটো কৰি, মাৰ গা ভাল নাই, সেইকাৰণে এই ঘৰতে নিয়মটো কৰিম আৰু। আপোনালোকে কৰিবনে নকৰে বাৰু?